সেই তিনিজন হিন্দু ব্যক্তিৰ কাৰণে গোটেই হিন্দু কেতিয়াও জগৰীয় হ'ব নোৱাৰে। ঠিক তেনেকৈ এজন বা দুজন বা পাঁচজন মুছলমান মানুহে যেতিয়া বেয়া কাম কৰিব বা সেই বিশেষ সম্প্ৰদায়ৰ মানুহে বেয়া কাম কৰিব, কিয় গোটেই মুছলমানক টাৰ্গেট কৰা হয়? ৱেলকাম বেক টু মাই ফেচবুক পেজ আৰু ইউটিউব চেনেল ৰকিবুল সিকদাৰ আছাম। সকলো ফেচবুক বা ইউটিউবৰ দৰ্শকক মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই যোৱা দুদিন ধৰি নিউজত কেৱল ধৰ্ষণ আৰু ধৰ্ষণ, এই ধৰ্ষণ কাণ্ড এনেকুৱা এটা চৰম পৰ্যায় পাইছে, ইয়াৰ বিৰুদ্ধে কিন্তু কঠোৰ আইন আনিবই লাগিব। যোৱা দুদিন ধৰি যিবোৰ ধৰ্ষণ কাণ্ড নিউজত দেখি আছোঁ, এটাও কিন্তু সেই বিশেষ সম্প্ৰদায়ৰ মানুহ জড়িত নহয়। এইবাৰ সেইকাৰণে অসমত কোনো আন্দোলন নাই। আচলতে যিয়ে ধৰ্ষণ কৰক, যিটো ধৰ্মৰ মানুহে ধৰ্ষণ কৰক, তেওঁৰ বিৰুদ্ধে সকলো ধৰ্মৰ মানুহে ওলাই আহিব লাগে। কিন্তু এইবাৰ ৰাজপথ কপোৱা আন্দোলন নাই, ৰাজপথত তেনেকুৱা কোনো গণ আন্দোলন নাই, কাৰণ বিশেষ ধৰ্মৰ মানুহে সেই বেয়া কাম কৰা নাই। কিন্তু এই কেৱল বিশেষ ধৰ্মৰ মানুহে যেতিয়া বেয়া কাম কৰিব, তেতিয়া সকলোৱে ৰাজপথ কপাব, উজনি অসমলৈ সেই বিশেষ সম্প্ৰদায়ৰ মানুহখিনিক যাব নিদিব। এনেকুৱা যিবোৰ ভয়ংকৰ কাণ্ড কৰে, আচলতে এইবোৰ কিন্তু অসমত হ'ব নালাগে। আজি যিটো এটা ঘটনা ঘটিছে মংগলদৈত হাইস্কুলত হৰিহৰ শৰ্মা নামৰ এজন বিজ্ঞান শিক্ষকে নিজৰে স্কুলৰ ছাত্ৰীৰ লগত যি অপকৰ্ম কৰিবলৈ চেষ্টা কৰিছে, ইয়াতকৈ আৰু কি ভয়ানক কথা হ'ব পাৰে? এজন শিক্ষকৰ ওচৰত যদি ছাত্ৰী নিৰাপদ নহয়, তেতিয়াহ'লে দেশখন কেনেকৈ আগুৱাই যাব? দেশখন, শিক্ষকসকল হ'ল মমবাতিৰ দৰে, যিয়ে নিজে পোহৰ বিলায়, নিজে গলি আনক পোহৰ দিয়ে। তাৰপিছত যেতিয়া শিক্ষকে এই ধৰ্ষণৰ দৰে অপকৰ্ম কৰিবলৈ চেষ্টা কৰিব, এয়া কিন্তু খুবেই ভয়ংকৰ ঘটনা। দেখুৱাই আছোঁ আপোনালোকক, যোৱা দুদিন ধৰি নিউজত যিবোৰ বাতৰি দেখি আছোঁ, গোটেইকেইটা আপোনাক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে প্ৰমাণ সহকাৰে দেখুৱাই আছোঁ। এয়া চাওক, প্ৰথমে এই বিজ্ঞান শিক্ষক হৰিহৰ শৰ্মাই যে অপকৰ্ম কৰাৰ পিছত গোটেই ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে প্ৰতিবাদ কৰিবলৈ গৈছে, আপোনালোকে প্ৰথমে ভিডিঅ'টো চাওক। ইয়াৰ পিছতে পলাকবাৰীত হীৰেণ কলিতা নামৰ এজন লোকে নিজৰ নাতিয়েকৰ বয়সৰ সমান সেই কণমানিজনৰ লগত অপকৰ্মত লিপ্ত হৈছে। পুলিচে সেই কলিতাক গ্ৰেপ্তাৰ কৰিছে। এইবোৰ ঘটনা ইয়াৰ পিছত আকৌ দেখুৱাই আছোঁ আপোনাক মোৰ ভিডিঅ'টোৰ জৰিয়তে। ডিফুত জয় সিং নামৰ এজন বৃদ্ধই আন এজন ছোৱালীৰ লগত অপকৰ্ম কৰিছে। এই যিবোৰ ঘটনা, এই ধৰ্ষণ ৰোধ কৰিবই লাগিব। সকলোৱে আগবাঢ়ি আহিব লাগিব। ইয়াৰ বিৰুদ্ধে তীব্ৰভাৱে প্ৰতিবাদ কৰিব লাগিব। চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিবই লাগিব আৰু ধৰ্ষণকাৰীক কঠোৰ শাস্তি বিহিবই লাগিব। ধৰ্ষণকাৰীক যেতিয়া উচিত শাস্তি বিহিব, মানুহে ভয় পাব ধৰ্ষণ কৰিবলৈ। এই যিবোৰ ঘটনা আপোনাক দেখুৱালোঁ, মংগলদৈ, ডিফু, পলাকবাৰী, এই তিনিটা ঘটনাত যোৱাকালিৰ পৰা আজিলৈকে এইবোৰ ঘটনা সংঘটিত হৈছে। অথচ এই বেয়া কামত আমি কেতিয়াও ধৰ্মক টাৰ্গেট নকৰোঁ, কাৰণ ইয়াত বিশেষ সম্প্ৰদায় জড়িত নাই, ইয়াত হিন্দু মানুহ জড়িত আছে। সেইকাৰণে আমি গোটেই হিন্দুক দোষাৰোপ কৰিম, এয়া কেতিয়াও হ'ব নোৱাৰে। কাৰণ সেই তিনিজন হিন্দু ব্যক্তিৰ কাৰণে গোটেই হিন্দু কেতিয়াও জগৰীয় হ'ব নোৱাৰে। ঠিক তেনেকৈ এজন বা দুজন বা পাঁচজন মুছলমান মানুহে যেতিয়া বেয়া কাম কৰিব বা সেই বিশেষ সম্প্ৰদায়ৰ মানুহে বেয়া কাম কৰিব, কিয় গোটেই মুছলমানক টাৰ্গেট কৰা হয়? এয়া কিন্তু আচলতে গণতন্ত্ৰৰ কাৰণে এটা ভয়ংকৰ কথা। দুজন তিনিজন ব্যক্তিয়ে এটা সম্প্ৰদায়ৰ মানুহে বেয়া কাম কৰিলে গোটেই সম্প্ৰদায়ক যেতিয়া টাৰ্গেট কৰা হয়, সেই মানুহখিনিক লেই চাই কৰা হয় এইখন দেশত, এইবোৰ কিন্তু আচলতে হ'ব নালাগে। সকলো ধৰ্মৰ মানুহেই বেয়া মানুহক বেয়াই পায়, কেতিয়াও বেয়া মানুহক কোনেও ভাল নাপায়, কোনো সমাজৰ মানুহে ভাল নাপায়। এই তিনিজন হিন্দুৰ কাৰণে বা সেইজন বিজ্ঞান শিক্ষক হৰিহৰ শৰ্মাৰ কাৰণে কিন্তু গোটেই শিক্ষকসকল দায়ী হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। কিন্তু মুছলমানে কৰিলেই, সেই বিশেষ সম্প্ৰদায় কৰিলেই উজনি অসমলৈ আন্দোলন হৈ যায়। এই লয়াৰ অসমৰ পৰা উজনি অসমলৈ কাম কৰিবলৈ যোৱা মানুহখিনিক শাৰীৰিকভাৱে অকথ্য নিৰ্যাতন কৰা হয়। এই ধিঙৰ ঘটনাৰ কাৰণে কিন্তু গোটেই অসমখন হেলি গৈছিল, গোটেই অসমখন আন্দোলনময় হৈ গৈছিল, গোটেই অসমখন অশান্ত হৈ গৈছিল। যিয়ে নহওক, আমি শান্তি বিচাৰোঁ, আমি ন্যায় বিচাৰোঁ।